প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ কাৰণে যদি আপুনি এপ্লাই কৰিছিলে তেনেহ'লে ভিডিঅ'টো অকল আপোনাৰ কাৰণে আৰু আপুনি যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেনেহ'লে আপুনি প্ৰথমে এপ্লাই কৰি লওক কেনেদৰে এপ্লাই কৰিব লাগে সেই বিষয়ে মই আগতে এটা ভিডিঅ' বনাই ৰাখিছোঁ ইয়াৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপুনি সেইটো ভিডিঅ' চাই এপ্লাই কৰি ল'ব আৰু আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ যিটো ফাইনেল লিষ্ট ওলাইছে সেইটো লিষ্টত আপোনাৰ নামটো আছেনে নাই আপুনি কেনেদৰে চেক কৰিব পাৰিব আপোনাৰ মোবাইলতে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত ওলাই অহা টিলিংগাটো এবাৰ বচাই দিব ইয়াৰ কাৰণে আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ইণ্টাৰনেট ব্ৰাউজাৰ অপেন কৰিব আৰু এই থ্ৰী ডটত ক্লিক কৰি ইয়াক ডেস্কটপ সাইড লগাই দিব ইয়াৰ পিছত সাৰ্চ বাৰত টাইপ কৰিব PM কিষাণ আৰু সাৰ্চ কৰি দিব সাৰ্চ হৈ যোৱাৰ পিছত একেবাৰে ওপৰত যিটো ৰিজাল্ট ওলাই আহিব PM কিষাণ www.pmkishan.gov.in আপুনি এইটো লিংকত ক্লিক কৰি দিব এইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ৱেবছাইট আপোনাৰ সন্মুখত খোল খাব আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু মেনু বাৰত এটা অপচন দেখিবলৈ পাব ফাৰ্মাৰ কৰ্নাৰ আপুনি ফাৰ্মাৰ কৰ্নাৰত ক্লিক কৰিব ফাৰ্মাৰ কৰ্নাৰত ক্লিক কৰি দিয়াৰ পিছত চাওক নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপুনি যদি এপ্লাই কৰা নাই তেনেহ'লে আপুনি নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি এপ্লাই কৰিব পাৰে আৰু ইয়াত চাওক একেবাৰে লাষ্টত দিয়া আছে বেনিফিচিয়াৰী লিষ্ট আপুনি বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আকৌ অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াত আপুনি আপোনাৰ ষ্টেটৰ নামটো সিলেক্ট কৰিব অৰ্থাৎ ইয়াত অসম সিলেক্ট কৰিব আসাম সিলেক্ট কৰি দিয়াৰ পিছত ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট হৈ যোৱাৰ পিছত সাব ডিভিজন আপোনাৰ সাব ডিভিজন যি হয় সেইটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সাব ডিভিজন সিলেক্ট হৈ যোৱাৰ পিছত ব্লকৰ নামটো সিলেক্ট কৰিব লাগিব ব্লক সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ ভিলেজ বা টাউন আপোনাৰ যিটো হয় সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব এইটো সিলেক্ট কৰি দিয়াৰ পিছত তলত চাওক এটা অপচন দিয়া আছে গেট ৰিপৰ্ট আপুনি গেট ৰিপৰ্টত ক্লিক কৰি দিব গেট ৰিপৰ্টত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা লিষ্ট ওলাই আহিব এইটো লিষ্টত চাব পাৰে যে আপোনাৰ নামটো আছেনে নাই আৰু যদি নাথাকে তেনেহ'লে হয়তো আপোনাৰ নামটো পিছত যেতিয়া আপডেট হ'ব তেতিয়া আহিব পাৰে আৰু যদি ৰিজেক্ট হয় তেনেহ'লে আপোনাৰ নাম্বাৰত এটা SMS আহি যাব সেইটোত আপুনি চাব পাৰিব যে আপোনাৰ এপ্লিকেশ্যনটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে তো আজিৰ ভিডিঅ'টোত মাত্ৰ এইখিনি আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে যদি সঁচাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব